নমস্কাৰ সকলোকে। গেটৰ পৰা সোমাই কিছু দূৰ ওপৰলৈ উঠি আহিয়ে এইভাগেই হৈছে মালিনী থান। এই থানভাগ আছে অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং ডিষ্ট্ৰিক্টৰ লিকাবালি নামে ঠাইত। এই থানভাগ 13-14 দশকত চুতীয়া ৰজাই নিৰ্মাণ কৰিছিল। এই থানভাগৰ এটা ধুনীয়া হিষ্ট্ৰী আছে। সেইটো হৈছে যে যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰাই ভীষ্মক নগৰৰ পৰা দ্বাৰকালৈ লৈ আহিছিলে, তেতিয়া এই ঠাইখিনিতে তেওঁলোকে জিৰণি লৈছিলে আৰু সেই সময়ত এই ঠাইখিনিতে শিৱ আৰু পাৰ্বতী তপস্যাত বহি আছিলে। আৰু তেতিয়া পাৰ্বতীয়ে তেওঁলোকক এডাল ধুনীয়া ফুলৰ মালাৰে দুয়োকে আদৰণি জনাইছিলে। শ্ৰীকৃষ্ণ সেই ফুলৰ মালাডালত ইমানেই সুখী হৈছিল যে তেওঁ সেইকাৰণে পাৰ্বতীক মালিনী নাম দিছিলে আৰু সেইবাবে এই থানখনৰ নাম মালিনী থান হ'ল। পিছে ব'লক এতিয়া বেক টু ঘৰ যাওঁ। বাটতে আকৌ ৰেষ্টুৰেণ্ট এখনত সোমাই লৈ আমি খাদ্যভাগ গ্ৰহণ কৰিলোঁ। এতিয়া পিছে বাহনত উঠি ঘৰ যোৱাহে কথা। আমি পিছে এতিয়াও চানা কিনি খোৱা নাই দেই, বনায়েই খালোঁ। এনেকেই হাঁহি ধেমালিৰ মাজেৰে আমি আহি ঘৰ পালোঁ। আজিলৈ আহিছোঁ দেই, বাই।